Hi everyone, welcome to Nadu vlog. Friends, মোৰ last time যেটো ভিডিও দিছিলো তাতে মই কৈছিলো মই কিছুমান DIY কৰিছিলো আপোনালোক কৈছিলো মই নেক্সট ভিডিওত দেখাম আজি মই এঠাইলৈ আহিছো এখন খুব ধুনিয়া বিয়া এখন আপোনালোকে চাই লওকচোন এবাৰ মই কৈ আছো আপোনালোকক মই কি বনাইছিলো আৰু পট ইউজ কৰিলো এই বিয়াখনতে একচুয়ালি মই ইউজ কৰিলো এই বিয়াখন জুনে প্ল্যানিং কৰিছে জুনে ডেকোৰেশন কৰিছে অসমৰ এটা নামী কোম্পানী নামটো হৈছে লুমেন ব্ৰাইড আৰু এই কোম্পানীটো মোৰ লৰাৰে হয় এইফালে এটো হৈছে সেলফি বুট ইয়াত এতিয়া মানুহ আহা নাই একচুয়ালি আমি ইয়াতে ইনভাইটেড নহয় হি খজোৱা বিয়াখনহে মই চাবলৈ ঘুমাই গলো ইফালে তো আজি মই আহিলো চাব কাৰণে এটো আদব সেলফি বুটত ফটো তুলিছে বিয়াখন পাতিছে আপোনাৰ বেলতলা হেৰি ৰানী বাগান বেংকুৱেট হল এইফালে চাওক ডেকোৰেশন বিৰাট ডাঙৰ এৰিয়া বহুত মস্ত ডাঙৰ এৰিয়া বাহিৰতো বহুত ডাঙৰ ভিতৰৰ হলটো যে আছে হেতু বহুত মস্ত এৰিয়া এটো বেংকুৱেট হলটো ভিতৰলে যাম এতিয়া মই ভিতৰৰ পৰা আপোনালোকক দেখুৱাম এয়া ইনভাইটেড সকলৰ কাৰণে গিফট কইনাৰ ফালৰ পৰা নিমৰ পুলি এখিনি সময় 6টা মান বাজিছে থাকে 6 PM মান সো এখিনি আমাৰ মানুহ চানু নাই কোনো হেতু কাৰণে আমি অকমান সোনকালে আহি পেলাই ডেকোৰেশনটো চাবৰ কাৰণে আহিলো সেইফালে হেয়া কেক কৰ্নাৰ এইয়া মই কৰা সৰু সুৰা কামবোৰ আপোনালোকক দেখুৱাম বুলি কৈছিলো আৰু এখন সাইকেল ডেকোৰেশন পিস মই ধুই পেলাই এখন স্প্ৰে কৰি কালাৰ কৰিছিলো এবোৰ এনেকে মই সৰু সুৰা কামবোৰত কেতিয়াবা সহায় কৰি দিউতা এবোৰ ষ্টোন যিবোৰ মই কালাৰ কৰিছিলো এটো কেক এইফালে এটো ফুড এৰিয়া
ইয়াতে মানুহে বহুত স্পেচিয়াছ জেগাটো বহুত বেছি ডাঙৰ সো মানুহে কমফৰ্টেবলি আৰামছত এনজয় কৰিব পাৰিব আদবে দৌৰি দৌৰি খেলি ফুৰিছে অকলে অকলে খুব আৰাম পাইছে ফ্ৰী পাইছে যে খুব ভাল পাইছে যদিও আউটডোৰ হয় ইয়াতে সেন্টেড ক্যান্ডেল বিলাক ইয়াতে যথেষ্ট পৰিমাণে জ্বলাই দিয়া হৈছে কাৰণে গোটেই এৰিয়াটো সুগন্ধিৰে ভৰি পৰিছে সেইফালে এজন ক্যামেৰামেন এবোৰ আমাৰ মানুহ এবোৰ ইয়াতে বহিয়াতি লেকচাৰ মাৰি আছে এতিয়া আমি উলাই আহিলো তাৰ পৰা আমি যেহেতু ইনভাইটেড নাছিলো তাত সো আমি বিয়াখন চাবলৈহে গৈছিলো ডেকোৰেশন চাব গৈছিলো আমি এতিয়া আহি পেলাই হাতীগাঁও তেজীবত সোমাইছো ইয়াত এতিয়া আমি কিবা এটা খাম খাই পেলাই আমি ঘৰলৈ যাম বেটা তাতে থাকি গ'ল বিয়াত বেটি মই আৰু আদব আহিছো ইয়াত আহিছো আমি তেজীব আপোনালোকে চাগে আহিছে হাতীগাঁও তেজীবখন সাংঘাতিক ভাল ফুডিং তেওঁলোকৰ হস্পিটেলিটি আপোনাৰ নিট এণ্ড ক্লিন এভৰিথিং ইজ ভেৰি গুড এইখিনিতে এটা কথা কওঁ আপোনালোকক মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আপোনালোকে আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহলে মোৰ নতুন নতুন আপলোড বিলাক আপোনালোকে সোনকালে পাব এই মাত্ৰ আহি পাইছো আমি এই বিয়াত মস্তি লাগিছে একদম মানে একদম ফটো ধৰতে পায় ফ্ৰেণ্ডছ তেতিয়ালৈ আহোঁ নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম বাই বাই টেক কেয়াৰ